নিশ্চয় আজি বহুত আমি নিজকে মানে উৎফুল্লিত লাগিছে আৰু মানে গৌৰৱান্বিত কৰিছোঁ তেওঁলোকৰ মানে কষ্টৰ ফল সাৰ্থক হৈছে আৰু আমাৰ বহুত ভাল পাৰ্চেণ্ট আছে 90% আৰু আমাৰ এনেকুৱা ষ্টুডেণ্ট আছে যি মানে মেট্ৰিকত মানে কি 3rd ডিভিজন ৰেংকত আছে বা 2nd ডিভিজন ৰেংকৰ পৰা 83% 82% আছে আমি সেইখিনি ষ্টুডেণ্টৰ কাৰণে বেছি আজি আনন্দিত হৈছোঁ আৰু তেওঁলোকে মানে নিজেও আমি কষ্ট কৰিছোঁ আৰু তেওঁলোকৰো মানে যিটো মানে অধ্যয়নটো তেওঁলোকৰ বহুত মানে উন্নত কৰিছে বা লগতে বহুখিনি মানে আমাৰ লগত তেওঁলোকৰ যিটো মানে লগ হৈ আছিল বা তেওঁলোকে যিটো আমাক সুধিছিল সেইখিনি বস্তুতে তেওঁলোকৰ আজি এইটো ফলাফল পাইছে আৰু লগতে এইটো কওঁ যে আমাৰ এইটো ইমান ভিতৰুৱা অঞ্চলৰ পৰা এইখিনি ৰিজাল্ট পোৱাৰ কাৰণে আমি যথেষ্ট সুখী হৈছোঁ আৰু বহুত ভাল লাগিছে বহুত অভাৰৱেল মানে সিহঁতৰ ৰিজাল্টটো চাই কিনে বহুত সিহঁতক লৈ কিনে বহুত কষ্ট কৰিছিলোঁ বহুত আশা ৰাখিছিলোঁ সিহঁতে ভাল ৰিজাল্ট কৰিব বুলি ভাল ৰিজাল্টটো কৰিছে আৰু সিহঁতে ইমান মানে মেট্ৰিকত ইমান ভাল পাৰ্চেণ্টেজ নহয় যোনটো য'ত সিহঁতে ইমান হাৰ্ড ৱৰ্ক কৰি কেনে মানে কষ্ট কৰি কেনে 50ত 90 আৰু 60ত 80 এনেকৈ ট্ৰান্সফৰ্মেশ্যনটো আহিছে সেইটোৰ কাৰণে আমি বহুত হেপী ফিল কৰিছোঁ সেইকাৰণে বহুত ভাল লাগিছে মই ইংলিছ পঢ়াওঁ ইংলিছতো ভালেই কৰিছে সফল হোৱা যেন এজ এ টিচাৰ উই ছাকচিড মানে এনেকুৱা লাগিছে কোন কলেজৰ পৰা পঢ়িছিলা তুমি? মই নিকাশী মডেল একাডেমি। আজি যিটো পৰীক্ষা কিমান শতাংশ নম্বৰ পাইছা? পাৰ্চেণ্ট কিমান পাইছা? 90.2%। কেনেকুৱা অনুভৱ? ভাল লাগি আছে আৰু মানে অলপমান শিক্ষাগুৰুসকলক কি ক'বা তুমি? ভালে মানে গোটেই টিচাৰে ভাল শিকায় আৰু আমাৰ প্ৰিন্সিপালো আছে যথেষ্ট কিবা কৰে আৰু ষ্টাডিটো হ'ল মোৰ ৰিভিজন কৰা হৈছিল বেছিকৈ আৰু যি শিকাইছিল মানে সেইটো মই ঘৰতে পঢ়ি আছিলোঁ। কিমান ঘণ্টা পঢ়িছিলা? মোটামুটি 7-8 ঘণ্টা। অঁ বিজনেছমেন। ৰাণী বড়ো। কিমান শতাংশ নম্বৰ পাইছা? 89.4। কি বিভাগত আছিলা? কমাৰ্চ। কেনেকুৱা লাগিছে আজি? দুখ লাগিছে আধা আধুৰা ফিল হৈ আছে 1%ৰ কাৰণে মই 90 পোৱা নাই ইয়াৰ কাৰণে অলপ বেয়া লাগিছে। কি হোৱাৰ মন কৰিছে? বিজনেছমেন নহ'লে বেংকত নহ'লে টিচাৰো হ'ব পাৰোঁ গভৰ্ণমেণ্ট টিচাৰো। মই ষ্টাৰ্টিঙৰ পৰাই মানে ৰিভিজন কৰি আছোঁ ক্লাছত যি শিকাইছে সেইটোৱে ৰিভিজন কৰি আছোঁ তো সেইটোৱে হেল্প কৰিছে মোক। ছাৰ বাইদেউসকলে মানে বিৰাট মটিভেশ্যনটো বিৰাট ভাল দিয়ে আৰু টিচিঙো বিৰাট ভাল আৰু মানে নিজৰ পৰিবাৰ নিচিনা ট্ৰিট কৰে। মোৰ নাম সাৰ্থক দাহাল। কি বিভাগৰ পৰা পাছ কৰিছা? আৰ্টছ 89%। কেনেকুৱা অনুভৱ হৈছে? ভালেই হৈছে ভাবাখিনি পোৱা নাই ইয়াতকৈ আৰু ভাল আশা কৰিছিলা? আশা কৰিছিলোঁ। পেপাৰ টান হৈছিল নেকি? পেপাৰ ইমান টান নহয় কিন্তু অলপ ভাবাখিনি পোৱা নাই। কি ক'বা শিক্ষাগুৰুসকলক তোমাৰ অভিভাৱক কি ক'বা? শিক্ষাগুৰুসকলে অভিভাৱকসকলে বহুত সহায় কৰিছে আৰু যিমান পাৰা নাই টিচাৰ্ছসকলে সহায় কৰিছে। কি হোৱাৰ মন? চিভিল ছাৰ্ভিচত।